Welcome back to Good Guides. Good Guides or আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে আজি আমি আলোচনা কৰিম A Letter to Godৰ ফাৰ্ষ্ট অৰেল কম্প্ৰিহেনশন চেকৰ কোৱেশ্চন আনসাৰ। এই কোৱেশ্চন আনসাৰ সমূহ ইংলিছত লিখা হৈছে আৰু এই কোৱেশ্চন আনসাৰ সমূহ আমি অসমীয়ালৈ অনুবাদ কৰি আলোচনা কৰিম। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ আহ্বান জনাইছো। ইয়াৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে A Letter to Godৰ সম্পূৰ্ণ সামাৰি আমাৰ এই চেনেলটোত আপলোড কৰা হৈছে। যিসকলে এতিয়ালৈকে সেই সামাৰিখিনিত চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব। ভিডিঅ'ৰ লিংক ইয়াৰ ডেছক্ৰিপশ্যনত দিয়া আছে। বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে প্ৰথমটো কোৱেশ্চন দেখিছে স্ক্ৰিনত। হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোই কিহৰ আশা কৰি আছিলে? এনসাৰ, লেঞ্চো হোপ ফৰ ৰেইন ফৰ হিজ কৰ্ণফিল্ড। যে লেঞ্চোই এজাক বৰষুণৰ আশা কৰি আছিল তেওঁৰ শস্যৰ খেতিৰ পথাৰৰ বাবে। নেক্সট প্ৰশ্ন, কোৱেশ্চন নম্বৰ 2। Why did Lencho say the raindrops were like new coins? লেঞ্চোই কিয় সেই বৰষুণৰ সৰু সৰু টোপালবোৰক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিলে বা নতুন মুদ্ৰা বুলি অভিহিত কৰিছিলে? ইয়াৰ উত্তৰ হৈছে Lencho said the raindrops were like new coins. লেঞ্চোই কৈছে যে সেই ৰেইনড্ৰপবোৰ অৰ্থাৎ বৰষুণৰ টোপালবোৰ হৈছে এটা নতুন মুদ্ৰা। Because his crops really needed rain for being good harvest. কাৰণ তেওঁৰ শস্যবোৰক এজাক বৰষুণৰ দৰকাৰ আছিল ভাল ফসল উৎপাদনৰ বাবে। So when it rained, গতিকে যেতিয়া বৰষুণ আৰম্ভ হৈছিলে, he saw it in the form of new coins. তেওঁ এইটো নতুন মুদ্ৰাৰ ৰূপত সেই বৰষুণবোৰক দেখিব পাইছিলে বা অনুভৱ কৰিছিলে। নেক্সট কোৱেশ্চন, how did the rain change? সেই বৰষুণজাক হঠাতে কেনেকৈ পৰিৱৰ্তন হৈ গৈছিলে? What happened to Lencho's field? আৰু সেই পৰিৱৰ্তন হোৱা বৰষুণজাকৰ ফলত লেঞ্চৰ খেতি পথাৰত কেনেকুৱা প্ৰভাৱ পৰিছিলে বা কি ঘটনা ঘটিছিলে? ইয়াৰ উত্তৰ হৈছে The rain changed by blowing a strong wind into the hailstorm. যে সেই বৰষুণজাক হঠাতে এজাক শক্তিশালী বতাহ বলি শিলা বৰষুণলৈ পৰিৱৰ্তন হৈ গৈছিলে আৰু তাৰ ফলত লেঞ্চৰ ফিল্ড was totally destroyed by the hailstorm. আৰু সেই লেঞ্চৰ খেতি পথাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছিলে। লাষ্ট কোৱেশ্চন, What were Lencho's feeling when the hail stopped? যেতিয়া শিলা বৰষুণ শেষ হৈছিল তেতিয়া লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিলে? When the hail stopped, Lencho felt very sad. যেতিয়া শিলা বৰষুণ শেষ হৈছিলে লেঞ্চোই বহুত দুখ অনুভৱ কৰিছিলে। The hail had left nothing. সেই শিলা বৰষুণে লেঞ্চৰ খেতি পথাৰত একোৱে থৈ যোৱা নাছিলে। He thought that they would all go hungry that year. সিহঁতে ভাবিছিল যে সিহঁতে গোটেই বছৰটো অনাহাৰে থাকিব লাগিব। এইখিনি আছিল আজিৰ A Letter to Godৰ ফাৰ্ষ্ট অৰেল কম্প্ৰিহেনশন চেকৰ কোৱেশ্চন আনসাৰ। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি গুড গাইডছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ so much for watching Good Guides.